সো বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ গাইছ আজি আমি এডোখৰ জেগালৈ গৈ আছোঁ সেই জেগাটোৰ ওপৰত ধৰমতুল তাতে মানে মেলা হৈ আছে সো আমি তাতে গৈ এতিয়া আপোনালোকক দেখুৱাম তাতে কি হৈ আছে কি হোৱা নাই এফালে মোৰ লগত আছে মোৰ লগৰ বিদ্ৰা আৰু গাইছ এতিয়া টাইমটো হৈছে 10:52 সো গাইছ আমি ৰাতি ঘপককে মানে ডিসিশন কৰি ললো ৰুমতো এতিয়া টুপনি আহা নাই ওচৰতে এফালেটো গানা বজাই আছে সো আমি তাতে মানে মেলা এটা হৈ আছে আমি তাতে গৈ চাই আহিম গৈ সো লগতে আপোনালোকক দেখুৱাম বুলি ভাবিলো গাইছ এতিয়া আমি বাইক উলাই পিনে গৈ আছো আপোনালোকে চাই দিব গাইছ লেটস গো সো গাইছ এতিয়া মই মোৰ বাইকখন উলাই লওঁ ইয়াত মই বাইকখন পাৰ্কিং কৰি থৈছো আপোনালোকে জানে মোৰ ৰুমত থাকো যেহেতু সো গাইছ এতিয়া ইপিনেতে উলাই লৈ যাব লাগিব সো গাইছ তেলটো নাই হলক গৈ মোৰ পিটিকে ওচৰতে যেহেতু সো এতিয়া কেমেৰা ধৰিব মোৰ লগৰতে পকৰো সো গাইছ এতিয়া আমি যাওঁ ইয়াৰ পৰা 100 কিলোমিটাৰ মান আছে সো আপোনালোকে চাই দিব গাইছ আগত দেখা সো গাইছ ৰাতি যাম যেহেতু হেলমেটটো মেন ৰাতি বুলিয়ে নহয় দিনতো পিন্ধিব লাগে সো এতিয়া হেলমেটটো পিন্ধি লওঁ গাইছ তাৰপিছত আমি গৈ আছোঁ লেটস গো ফাইনালি আহি পালো আপোনালোকে এফালে দেখিবলৈ পাই আছে সব আমি গাইছ এটা বাইক পাৰ্কিং কৰি যাব লাগিব অলপ খোজকাঢ়ি যাওঁ সো গাইছ আমি ফাইনালি আহি পালো সব মেইন মন্দিৰটো এইটো হয় গাইছ আপোনালোকক মেইন মন্দিৰটো দেখুৱালো এতিয়া গাইছ এইফালে আগত মেলা হৈ আছে তাত আমি গৈ দেখুৱাম আপোনালোকে চাই দিব গাইছ মানুহ বহুত বেছি হৈছে লাষ্ট লাগিছে একো নাই বাৰু মেইন মন্দিৰত ইমান মানুহ নাই যেহেতু এইফালেহে মেলা হৈছে তাৰ পৰা 100 মিটাৰমান হ'ব আঁতৰত মেলাটো পাতিছে সো গাইছ আমি তাতে গৈ দেখুৱাম তাতে মানে নাচ হৈ আছে নাম সব সকলো তাতে হৈ আছে আপোনালোকে চাই দিব আমি গৈ দেখুৱাম মেইন গেটখন এইখন সো গাইছ ইয়াতে নাম হৈ আছে এইবাৰ আগত নামৰ ভাগত নাম আগবঢ়াবলৈ সো গাইছ দেখিবলৈ পাইছে মানে আজি যেহেতু ফাৰ্ষ্ট ডে হৈছেহে মানে অহা কাইলৈ ইয়াতে খিচিৰি ভাত খুৱাব সো ইয়াতে চাওক বহিবৰ কাৰণে বহুত জাগা বনাই দিছে চাওক এনে ধৰণৰ অহা কাইলৈ ইয়াত আহিব আপোনালোকে খাই এনজয় কৰিব পাৰে খিচিৰি সো আমি আজি ফাৰ্ষ্ট ডে আহিলোঁ গতিকে এইবোৰ নাই পোৱা অহা কাইলৈ বেছি ভাল লাগিব আমি অহা কাইলৈ আহিব নোৱাৰিম চাগে আমি বেলেগ কামত যাব লাগিব সো আজি এনে এপাক ঘূৰিব আহিলোঁ আপোনালোকক দেখুৱালোঁ চাওক
কমচে কম 200জনৰ কেপাচিটি বনাইছে ইয়াতে বহি একেলগে খাব পাৰিব আৰু তো দেখাই গৈ দিম আপোনালোকে চাই গৈ থাকিব লেটছ গো সো গাইস ইয়াতে বহুত ধৰণৰ বস্তু আছে মানে মেলা হলেতো গম পাই কি কি বস্তু থাকিব লাগে মেইন বস্তু হৈছে এইকেইটা চাওক গাইস এইবোৰ নাথাকিলেতো মেলা মেলা নালাগে সো গাইস এইবোৰো ইয়াত আছে চাওক ইফালে ঢেৰ আছে এইবিলাক সৰু পোৱালিৰ জাম্পিং তাৰপিছত ইয়া ডাঙৰ মানুহৰ চকৰি ৱাও উঠি ভাল লাগিব গাইস ইয়াতে অহা কাইলৈ কিমান মানুহ হ'ব চাওক আজিতো মানুহ নাই বিন্দাস আমি দুইজনে আছো অহা কাইলৈ কিমান মানুহ হ'ব আপোনালোকে ভাবি চাব পাৰে কিমান মানুহ হ'ব গাইস ইয়াতে চাওক ইয়াতে কোনিবা উঠিব কাপলছ উঠিব চাগে সো গাইস আমি দুজনে চালু চাই মেলি ভালে লাগিলে যেহেতু অহা কাইলৈৰ পৰাহে ভালদৰে আৰম্ভ হোৱা কথা সো আজি ফাৰ্ষ্ট দিনাখন ইমান এটা মানুহ নাই আৰু আমাৰ আহো দেৰি হ'ল চাগে যেটো 11টা বাজিলে এতিয়া সো এতিয়া আমি দুজনে অলপ ঘূৰিম ভিডিওটো গাইস ইমান দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিম চাগে আৰু অলপ দেখুৱাম সো আমাৰ বাইক ইয়াতে আছে ওপৰৰ পৰা এনে ধৰণৰ দেখে চাওক আপোনালোকে আহিলে আহিব পাৰে মানে এটা ৰোড ব্লক বন্ধ কৰি দিছে আৰু এটা ৰোডত গাড়ী চলি আছে তাৰপিছত গাড়ী ৰোডত বাইকৰ পাৰ্কিং সো আপোনালোকে আহিলে আহিব পাৰে আমি অলপ এতিয়া ঘূৰিম তাৰপিছত যাম সো আমি দুজন বহুত ঘূৰিলোঁ ঘূৰি পকি আহিলোঁ এতিয়া গাইছ আমি গৈ থাকোঁ এতিয়া বাজিলে এতিয়া টাইমটো হ'ল 12টা এতিয়া অহা কাইলৈ জল্দি উঠিব লাগিব সো গাইছ আমি এতিয়া গৈ থাকোঁ আৰু